অমিক্ৰণৰ যিটো ভয়াৱহতা সেইটো অকণমান বাঢ়িছে আৰু আমাৰ প্ৰায় 120টা কেছ প্ৰতিদিনে হৈ আছিল 450লৈকে আমি গৈছোঁ। গতিকে তাৰ পৰা ধৰিব পাৰি যে তৃতীয় ঢৌ অহাৰ পথত আজি আমাৰ গুৱাহাটীত মিটিং আছে এই বিষয়ে গোটেই সমীক্ষা কৰাৰ পিছত আমি আগন্তুক দিনত চৰকাৰ কি ধৰণে আগবাঢ়িম, স্বাস্থ্য বিভাগ কি ধৰণে আগবাঢ়িব তাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। লকডাউনটো আমি যোৱাবাৰো কৰা নাই, লকডাউনৰ সম্ভাৱনা নাই, কিন্তু কেনেকৈ আমি ইয়াৰ মুখামুখি হ'ম আজি বিয়লি অহাকালি 6 তাৰিখে আমাৰ মিটিং আছে। চাওক, অমিক্ৰণটো খুব স্পীডত বিয়পে, গতিকে কিছু নিয়ম নীতিৰ মাজেদি আমি চলিব লাগিব, কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব। গোটেই কথাখিনি 6 তাৰিখে সিদ্ধান্ত হ'ব।